আজি যেহেতু মন্দিৰলৈ যাম সোনকালে ৰাতিপুৱা কামখিনি বাহি কামখিনি আজৰি কৰি ললো আৰু মন্দিৰত যাম বুলিহে আজি উঠা হৈছে এনেটো আমি ইমান ৰাতিপুৱা নেদেখোৱে 4টাতে উঠিলো উঠি একদম 5:30 হোৱাৰ লগে লগে আমাৰ গাঁৱৰে দেওৰ এজনৰ ৰিক্সা এখন মাতি দিলো আৰু আমি গোটেইকেইটা ৰিক্সাত গলো আৰু হসাকে মন্দিৰলৈ যাম বুলি কয় মনটো কিবা এটা ভাল লাগি আছে ৰাতিপুৱাৰ দৃশ্যখিনি আমি প্ৰায় দেখাই নাপাওঁ আজি ইমান ভাল লাগিছে গাঁওখন ৰাতিপুৱা দেখিছো 6টা বাজা নাই আৰু বাজিব ৰাতিপুৱাই ওলাই আহিছো আমি আজি হৰভোগ গৰখীয়া থানলৈ যাম আৰু মোৰ লগত মোৰ যি জোৱাই নাতি আৰু এয়া খুৰা খুৰীয়েক আমি গোটেইকেইটা যাব ওলাইছোঁ আৰু ভাল লাগিব আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমি যাবলৈ ওলোৱা ট্ৰেইনখন গুৱাহাটীৰ পৰা নিউ বঙাইগাঁও যায় আৰু সদায় 6টা বজাতে ৰাইট টাইম থাকে আজি 6:15 মানতে আহি পালেহি আমি গোটেইবোৰে ধুনীয়াকৈ ট্ৰেইনত বহি ললো আৰু কেন্দুকুনাৰ পৰা আমি এয়া যাত্ৰা আৰম্ভ কৰিলো আৰু এই আপোনালোকক দেখুৱাই দিছো আমাৰ কেন্দুকুনাৰ গেটটো কেন্দুকুনাৰ পিছতে এয়া ৰঙিয়া ষ্টেচন পালোহি আৰু হেদিনা খুব এটা মানুহ নাছিলে কাৰণ বহুত ৰাতিপুৱা হৈ আছিল ন মই যেতিয়াই ট্ৰেইন যাত্ৰা কৰোঁ তেতিয়াই মই অলপ আবেগিক হৈ যাওঁ কাৰণ মোৰ দেউতাৰ ৰেলৰ চাকৰি আছিলে আৰু তেওঁৰ ট্ৰেইন চলাইছিল ট্ৰেইনৰ ড্ৰাইভাৰ আছিল আৰু তেওঁ আজি নাই কিন্তু মই ট্ৰেইনখনত উঠাৰ লগে লগে তেওঁক মই যেন দেখা পাওঁ ড্ৰাইভাৰ চিটটোলৈ মই এবাৰ হ'লেও চাওঁ তেওঁক মোৰ বহুত মনত পৰে কাৰণ আমাৰ সৰুকালৰ স্মৃতি বহুত জড়িত হৈ আছে এই ট্ৰেইনখনৰ লগতে সেইকাৰণে মই ট্ৰেইন জাৰ্ণি কৰিলে মোৰ মনটো কিবা নহয় কিবা এটা কোনোবাখিনিত বৰ বেয়া লাগি যায় কেন্দুকুনাৰ পৰা 9টা ষ্টেচন পাৰ কৰি এয়া আমি বৰপেটা ষ্টেচন সোমাইছোঁ আৰু বৰপেটাৰ পিছতে আমি হৰভোগ পামগৈ বৰপেটা আৰু হৰভোগৰ মাজত এখন বেকী নদী আৰু বেকী নদীখন আপোনালোকক অলপ দেখুৱাই দিলোঁ আৰু আমি খুব ফূৰ্তি কৰিলোঁ ট্ৰেইন জাৰ্ণিটোত আৰু এয়া আহি পাই গ'লোঁ হৰভোগ ষ্টেচন মন্দির যাব দাদা মন্দির যাব কেইজন মানে চলি যাব আমি মন্দিৰ আহি পালোঁ আৰু শৰাই যোগাৰ অলপ লৈ ল'লোঁ বাইদেউ আপুনি ওচৰৰে নে কিমান দিবা ইয়াত দোকান দিয়ে আছে সদায় কেনেকুৱা হয় মানুহ ইয়াত বহুত হৈছে ন এতিয়া অকলে আছেনে আৰু কোনোবা আছে অকলে কেনেকুৱা আপোনাৰ বিক্ৰী ভাল চাগে ন অঁ ঠিকে আছে চলি থাকিব লাগিব ন 6 তাৰিখ চাউল আৰু চেনি দিয়ে আমাৰ ইয়াত চেনিটো মেইন প্ৰসাদতো দিয়ে ন দিছে নে দিছোঁ মেচ দিছে নে আৰু গামোচা দিয়ক দুখন দিয়ক আমাৰ খুৰীয়েকহঁতেও ধুনীয়াকৈ নিজৰ শৰাইখন যোগাৰ কৰি ল'লে আৰু এনেকৈ আমি মন্দিৰলৈ আগবাঢ়ি গৈ আছোঁ
এয়া আমি গৰখীয়া থানত বটগছত আমি গামোচা বান্ধিব যাই আছোঁ। চাওকচোন ইমান ডাঙৰ বটগছডাল, তাৰ ঠাল ঠেঙুলি কিমান দূৰলৈকে আছে আৰু চাৰিওফালে কেৱল গামোচাই গামোচা। আমি যোৱাৰ সময়ত অলপমান মানুহ কম আছিলে, আমি প্ৰথমতে ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। গামোচা বন্ধাৰ আগতে আমি ধুনীয়াকৈ ইয়াতে সেৱা কৰি ল'ব লাগে আৰু ধূপ চাকি জ্বলাই আমি সেৱা কৰি ল'লোঁ আৰু গছডালৰ চাৰিওফালে 3 পাক ঘূৰিব লাগে, তাৰপিছতহে গামোচাখন বন্ধা হয়। মনত কিছু আশা লৈ আমিও 3টা গাঁঠি দি পিনে গামোচাখন বান্ধিলোঁ আৰু তাতে বান্ধোতে বোলে 3টা গাঁঠি দিব লাগে। আমাৰ খুৰাহঁতেও তেনেকৈ ধুনীয়াকৈ বান্ধিলে গোটেইকেইটাই লগ লাগি। আৰু সঁচাকৈ মনৰ আশাবোৰ বহুত গামোচাতে সোমাই আছে, এনেকৈ যেন সকলোৰে আশাবোৰ পূৰ্ণ হয় তাৰে কামনা কৰিলোঁ। আমাৰ নাতিনীজনীও এইবাৰ প্ৰথম গৈছে, তাইও গামোচা বান্ধিলে। এই থানত দুপৰীয়াৰ মহাপ্ৰসাদৰ ব্যৱস্থা আছে। আহকচোন চাওঁগৈ ৰান্ধনীশালটো। কিমান মানুহ হয় সদায়? এই আজি দেওবাৰ না আজি 15 কমেল হ'ব। হয় নেকি? ঠিক আছে। আপুনি ব্যস্ত হৈ যায় ৰাতিপুৱাৰ পৰা নহয়নে? আজি কি তৰকাৰী কাৰণে কাটিছে নহয়? আৰু কি হ'ব তৰকাৰী আৰু ভাজি এখন হ'ব। সদায় আপোনালোকৰ চলিয়ে থাকে ন? মাঘ মাহত অলপ বেছিকৈ হয় নেকি? মাঘ মাহত বেছি হয় ন? ভাল লাগিছে। আমি মাঘত আহিব নোৱাৰিলোঁ, সেইকাৰণে এতিয়া ফাগুনতে আহিলোঁ আৰু আমি কেন্দুকুনা। বনাই থকা ঠাইখিনি অলপ দেখুৱাই দিছোঁ আপোনালোকক। ইমান ডাঙৰ ডাঙৰ চৰুত ভাত বনোৱা আৰম্ভ কৰিলে। এইফালে চব ষ্টীলৰ গিলাচ, ষ্টীলৰ কাঁহী, চামুচ ইমান ধুনীয়াকৈ সকলোবিলাক ঘূৰি থোৱা আছে। আৰু যেতিয়া ইয়াত খাবলৈ দিয়া হ'ব এখন এখনকৈ চব দি যাব আৰু বৰ সুন্দৰ এটা মানে সেয়া, বহুত ভাল লাগিছে। আৰু ইমান ডাঙৰ ডাঙৰ কেটলি দি পানী দিব। এইটো ডাইনিং হল, ইয়াতে সকলোকে খোৱাৰ ইয়াত খাবলৈ দিয়া হয় আৰু মানুহখিনি কিমান বেঞ্চ পাৰি দিছে দেখিছেনে? কিমান একেলগে বহুতখিনি মানুহ খাব পৰা ব্যৱস্থা আছে। বহুত ভাল লাগিছে পৰিৱেশটো দেখা পাই। আপোনালোককো সেইকাৰণে মই দেখুৱাই দিলোঁ। যিসকলে জানে বাৰু ঠিকেই আছে, নাজানাবিলাককো মই অকণমান দেখুৱাই দিছোঁ। আৰু ইয়াতে কুপন ছিষ্টেমত আছে, বাহিৰৰ সিফালৰ পৰা মানুহখিনি আহি পিনে ইয়াত বহিব, খাব। আৰু এতিয়া যা যোগাৰবোৰ চলি আছে আৰু সেইকাৰণে মই এই এনেকুৱা এটা পৰিৱেশতে আপোনালোকক দেখুৱাই দিলোঁ। হাত খাই উঠি হাত ধোৱা ব্যৱস্থা আছে ইয়াতে। কাঁহীবিলাক নিজে নিজে ধুব লাগে, মই আপোনালোকক দেখাম বাৰু সেইটো। আৰু কিমানকেইটা কল দিছে দেখিছেনে? মানুহ যিমান বেছি হয় মানে কাৰো অসুবিধা নহয় আৰু ইয়াতে বাচনবিলাক থৈ দিওঁ। ইয়াতে বাচন ধোৱা জেগা এইবোৰ ওপৰৰ পৰা সাৰি থাকে। আপোনালোকে সদায় সাৰে ন? এনেকুৱা জাৰু ভাল লাগিছে দেই সঁচাকৈ। ইমান পাত পৰে ন? আজি মানুহ কিমানমান হ'ব যেন লাগে আপোনালোকৰ? 1000 হ'বই লাগে। দিয়ক বঢ়িয়া। সদায় মানুহ হৈ থাকিলে ভাল লাগে নহয়? ইয়াতে ভোজন কুপন দিয়ে, আমিও ইয়াতে কুপন লৈ ল'লোঁ। ডাঙৰৰ কাৰণে 50 টকা আৰু সৰুবিলাকৰ কাৰণে 30 টকা। আমি চাকি বন্তি জ্বলাই ওচৰতে থকা হোটেলখনলৈকে গ'লোঁ আৰু তাতে আমি চাহ খালোঁ আৰু পৰঠা আৰু ঘুগনি খালোঁ। তাতে মানে তৰকাৰীত অকণমানো পিঁয়াজ নিদিয়ে আৰু তেওঁলোকৰ ইমান সুন্দৰ পৰিৱেশন আমাৰ খুব ভাল লাগিল। আৰু এইফালে চাওকচোন মন্দিৰৰ ভিতৰত ইমান ধুনীয়াকৈ দোকানবোৰ বহিছে আৰু ইয়াৰ ফটোৰ দোকান। ময়ো এখন ফটো ল'লোঁ তাতে আৰু ফটোৰ লগতে ইয়াত মণিহাৰী দোকানো ধেৰ আছে। আৰু মোৰ নাতিনীজনী কিমান ফূৰ্তি পাইছে চাওকচোন। আৰু সঁচাকৈ পৰিৱেশটোত মানে ইমানেই ভাল লগা হৈছে, কেঁচুৱাই আমনিয়ে নাপায় তাতে। এয়া গোঁসাই থানৰ ভিতৰৰ ভাগ। এতিয়া প্ৰসাদ ল'বৰ হ'ল কাৰণে আমি ইয়ালৈ আহিছোঁ আৰু ধুনীয়াকৈ আমি বহি লৈছোঁ আৰু দবা কোবাইছে আৰু প্ৰাৰ্থনা গাই এতিয়া প্ৰসাদ বিতৰণ হ'ব।
এই থানত বহুতেই মুখত ভাত দিয়ে ল'ৰা ছোৱালীক আৰু ইমান ভাল লগা দৃশ্য এটা আমি দেখা পালোঁ কণমানিহঁতে মুখত ভাত দিছে মামাহঁতৰ কোলাত বহি বহি আমি সেয়াও চালোঁ বৰ ভাল লাগিলে দুপৰীয়াৰ আহাৰৰ কাৰণে আমি যি কুপন লৈছিলোঁ সেয়া দেখুৱাই আমি ধুনীয়াকৈ বহি ল'লোঁ আৰু তেওঁলোকৰ ইমান সুন্দৰ পৰিৱেশন মহিলাসকলেই সকলো পৰিৱেশন কৰে আৰু ইমান পৰিপাটি এফালৰ পৰা ভাত দালি তৰকাৰী ইমান ধুনীয়াকৈ দি গৈছে লগতে ইমান চাফ চিকুণ দেখিয়ে ভাল লাগি গৈছে দুপৰীয়া আহাৰটো দেখাইছোঁ চাওক এয়া চব্জি চয়াবিন দিছে ইয়াতে আৰু এয়া বিলাহী টপ এয়া পাপৰ আৰু এখন শুকান ভাজা আৰু দালি কি ধুনীয়া পৰিৱেশন চাওকচোন দুপৰীয়া সাজটো এয়া খাওঁ একদম নিৰামিষ পিঁয়াজ নিদিয়াকৈ বনাওঁ পিঁয়াজ নহৰু কোনো ব্যৱহাৰেই নাই ধুনীয়া হৈছে ধুনীয়া হৈছে দেই আজি বহুত ভাল লাগিল ৰাতিপুৱা 6টা ট্ৰেইনখনত আহিবৰ কাৰণে আমি ৰাতিপুৱা কিমান যে সোনকালে উঠিলোঁ আহি ট্ৰেইনত আহি ধুনীয়াকৈ ধূপ চাকি জ্বলাই গোটেই আপোনালোকক সুন্দৰ পৰিৱেশটো এবাৰ মই দেখুৱালোঁ আৰু আমাৰ এতিয়া প্ৰসাদ লোৱাৰ পৰা আমি ধুনীয়াকৈ দুপৰীয়া আহাৰটো খালোঁ আৰু শেষত আপোনালোকক কি বুলি কওঁ মোৰ ভিডিঅ'টো চাব আৰু আমি অলপ পাছত 3:30 বজাত ট্ৰেইন আছে কিছু সময় আমি ইয়াতে ৰখিছোঁ আৰু বহুত মানুহ হৈছে আজি অন্নপ্ৰশনেই পালোঁ 3খন 4খনতকৈ বেছি আৰু সেনেকুৱাকৈ বহুত মানুহ আহিছে আৰু এনেকৈ একেলগে ইমান ভক্তক দেখা পাই মানে কি ক'ম আৰু ইমান বেছি ভাল লগা পৰিৱেশ এটা পালোঁ আজি বহুত ভাল লাগিল আকৌ আহিম সদায় আহি থাকিম ভগৱানে যেতিয়ালৈকে আনি আমি আহি থাকিম গতিকে আপোনালোকক মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানেই বাই টাটা আকৌ আহিম কৈ দিয়া অঁ চুমা দি দিয়া ধুনীয়াকৈ